আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত অন্য দিনৰ নিচিনা আমি ৬টা ৰাস্তাৰ আধাৰশিলা কৰিলো আমি টটলাপাৰা নাগাচুবা আৰু এডিমাকুছিত যিবিলাক ৰাস্তা কোনোদিন বনোৱা নাছিলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছিলে বছৰে বছৰ মানে কিছুমান গাঁৱত মই ৰাস্তা এনেকুৱা বনাইছো য'ত গাঁও স্থাপন কৰাৰ পিছত কোনোদিনা এনেকুৱা গাঁৱত আঁচনি ঠগি পোৱা নাই এনেকুৱা গাঁৱৰ ৰাস্তাবিলাক আমি আজি কৰিছো ৬টাত আমাৰ প্ৰায় ২০ কিলোমিটাৰ মান হ'ব এইটো আজি আমি আধাৰশিলা কৰিছো আমাৰ লক্ষ্য হৈছে ৰাইজে সুবিধা পাব লাগে ৰাইজে আমাৰ সেৱাটো আগবাঢ়িব লাগে ৰাইজক আৰু সেই হিচাপে আমি প্ৰথম অগ্ৰাধিকাৰ দিছো আমি যাতায়াতৰ ব্যৱস্থা কাৰণ ৰোড এণ্ড কমিউনিকেশ্যন যদি ঠিক নহয় উন্নয়নটো আমি আগবাঢ়িব নোৱাৰিম এখন গাঁৱত যদি এম্বুলেন্স নোসোমায় এখন গাঁৱত যদি এখনো গাড়ী নোসোমায় তেতিয়াহ'লে এই গাঁৱৰ বসবাস কৰা ৰাইজে কেনেকা অসুবিধাত ভোগ কৰিবলগীয়া হয় সেইটো এই গাঁৱৰ মানুহে গম পায় গতিকে এইখিনি কথাটো মই লক্ষ্য ৰাখি পেলাই ভেৰগাঁও সমষ্টিৰ কাৰণে যথেষ্টখিনি ৰাস্তা নিৰ্মাণৰ কাৰণে হাতত লৈছো যেহেতু সমষ্টি যথেষ্ট পিছ পৰি আছিলে BTC হোৱাৰ পিছত সমষ্টিটো বনোৱা হৈছে আৰু BTC চুক্তি হোৱাৰ পিছত 17 বছৰমান আমাৰ BPF দলে শাসন কৰিলে তেওঁলোকৰ দিনত যিখিনি দেখাত ৰাস্তা সেইখিনি হৈছে কিন্তু মেক্সিমাম ৰাস্তা নোহোৱাকে থাকে আন্তঃগাঁথনিটো মই ক'ব বিচাৰা নাই ৰাস্তাৰ কথাটো ইয়াত MLA গ'ল MP গ'ল কেও আছে কিন্তু বহুত ৰাস্তা ইয়াত হোৱা নাই আৰু যিটো কাৰণে ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে এইখিনি ৰাস্তা মই বনাবৰ কাৰণে যোজা চলোৱা হৈছে আৰু আমি 50 কিলোমিটাৰ মান ৰাস্তা আমি আৰু ইয়াত আমি কৰিবলৈ আছো আমি 2-3 দিনত লাগাতাৰ আমাৰ সমষ্টিত যিমানখিনি ৰাস্তা আছে যিবিলাকক ৰাইজে অসুবিধা পাই আছে এনেকুৱা ৰাস্তাবিলাক আমি কৰিবৰ কাৰণে আমি হাতত লৈছো এইটো কি আঁচনিৰ মানে এইটো আমি এটা ট্ৰাষ্ট বনাই লৈছো আমি আমাৰ ভেৰগাঁও সমষ্টি উন্নয়নৰ কাৰণে বডোফা ৰেইনবো ৰেভলিউচন মিছন বুলি এই ট্ৰাষ্টৰ যোগেদি আমি ভাৰতৰ বিভিন্ন আগশাৰী কোম্পানীবিলাকক যিবিলাকে কনষ্ট্ৰাকশ্যন কাম কৰে তেখেতসকলক এটা আপিল দিছিলোঁ আমি যে আমাৰ ইয়াত এনেকুৱা ৰাস্তা বনাব লাগে যে আপোনালোকে যদি পাৰে আৰু সেই হিচাপে আমাৰ তাত 4টামান কোম্পানীয়ে ৰাস্তা বনাবৰ কাৰণে আগবাঢ়ি আহিছে আৰু তেওঁলোকক আমি এটাই কথা অনুৰোধ কৰিছিলোঁ যে এই ৰাস্তাবিলাক তেওঁলোকে কৰিব পাৰিব কিন্তু লোকেলৰ যুৱকসকলক চোৱা চিতাৰ কাৰণে দায়িত্বটো দিব লাগিব যাক মানে সহজ সৰল ভাষাত সাব কন্ট্ৰেক্ট আৰু তেওঁলোকে এনেকুৱা আমাৰ কথাটো আহ্বানটো তেওঁলোকে মানিছে আৰু আমাৰ সমষ্টিত বহুত যুৱকে যিবিলাকে বেকাৰ আছিলে এমপ্লয়েড আছে সেই যুৱকসকলে এই ৰাস্তাটো চোৱা চিতা কাম কৰি আছে আৰু ইয়াৰ যোগেদি যথেষ্ট যুৱকে 2-এটা পইচা মানে তেওঁলোকে হাতত আহিব ইনকাম কৰিবলৈ কাৰণে সুবিধা হ'ব মই সেইটো কাৰণে ভাল পাইছোঁ